শর্মা মুর্দাবাদ 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 হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 বিজেপি সরকার হায় 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 বিজেপি সরকার হায় 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 বিরাট নদী বান বন্ধ করো বন্ধ করো বন্ধ করো বিরাট নদী বান বন্ধ করো বন্ধ করো বন্ধ করো জয় আয় হো আচ্ছা, সদৌ ছাত্ৰ সন্থাই বৃহৎ নদী বান্ধৰ পূৰ্বৰে পৰা বিৰোধিতা কৰি আহিছে আৰু এই বিৰোধিতা থকা স্বত্তেও যি সময়ত কোভিডকালীন পৰিস্থিতিত গোটেই ৰাইজক ঘৰৰ গৃহবন্দী কৰি ৰখা হৈছিলে সেই সময়তো কিন্তু NSPCৰ গাড়ীসমূহ কিন্তু চলাচল কৰি আছিলে। সেই সময়ত চৰকাৰে আমাৰ সাধাৰণ ৰাইজৰ চকুত ধূলিচাত কৰি তেওঁলোকৰ যিখিনি NSPC সামগ্ৰী আছিলে গোটেইখিনি তেওঁলোকে ইতিমধ্যে বাহিৰৰ পৰা জলবিদ্যুৎ প্ৰকল্পলৈকে লৈ গ'ল। তো এতিয়া আমাৰ কথাটো হৈছে যে যেতিয়া তেওঁলোকে এই যে আমাৰ 2021-22 বৰ্ষত যিটো বানপানী হ'ল এই বানপানীত কিন্তু NSPCৰ যি বৃহৎ ৱাল আছিলে সেই দেৱাল কিন্তু ফাট মাৰিলে আৰু সেই ফাট মেলাৰ ফলত ধেমাজি লখিমপুৰ ইত্যাদি ধৰণৰ বিভিন্ন অঞ্চল আচলতে খুবেই বানত বিধ্বস্ত হৈ পৰিলে। গতিকে এই বান বিধ্বস্ত অঞ্চলসমূহৰ NSPCৰ কোনো ধৰণৰ ক্ষতিপূৰণ তেওঁলোকে ইতিমধ্যে একো দিয়া নাই আৰু এতিয়া তেওঁলোকে এই প্ৰজেক্টটোৰ ওপৰত তেওঁলোকে আৰু বিতংভাৱে তেওঁলোকে কাম কৰি যাব বুলি আৰু বিস্তৰভাৱে কাম কৰি যাব বুলি তেওঁলোকে কথা কৈছে। গতিকে যিহেতু এতিয়ালৈকে NSPC যিহেতু আমাৰ অসমৰ বিজ্ঞানীসকলে বা আমাৰ দেশৰ যিসমূহ আগশাৰী বিজ্ঞানী আছে তেওঁলোকে যিহেতু এইটো গোটেইটো প্ৰজেক্টটো কিছু ভুল বা কিছু আশা আছে বুলি তেওঁলোকে ইতিমধ্যে মতামত আগবঢ়াইছে। তাৰ পিছতো কিয় NSPC এই কাম কৰিছে সেইকাৰণে ছাত্ৰ সন্থাই আজি NSPCৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।